ছাত্ৰ-ছাত্ৰীসকল এইটো আমাৰ পঞ্চমটি ভিডিঅ' ফিফথ ভিডিঅ' ইয়াতে আমি প্ৰমাণ কৰিম দাপোনৰ সূত্ৰ ক্লাছ 10তো আছিলে কিন্তু এতিয়া ক্লাছ 12ত প্ৰমাণটো আছে ধৰি লোৱা যে এটা দাপোন আৰু এই দাপোনটোৰ সন্মুখত এটা লক্ষ্যবস্তু ৰখা হৈছে AB এই ABটো লক্ষ্যবস্তু আৰু কিমান দূৰত্বত ৰখা হৈছে U দূৰত্ব তেতিয়া হলে U হৈছে লক্ষ্যবস্তু দূৰত্ব আৰু তাৰ প্ৰতিবিম্বটো যতেই গঠন হওক হেতু A' B' ৰে আমি চিহ্নিত কৰিম আৰু তাৰ দূৰত্ব P ৰ পৰা যে জুখিম V ৰে লিখিম প্ৰতিবিম্বৰ দূৰত্ব আৰু দাপোনটোৰ যেটো ফোকাস দৈৰ্ঘ্য থাকিব হেতু F আৰু P ৰ মাজত দূৰত্ব থাকিব হেতু স্মল f ৰে লিখিম এতিয়া U V আৰু F এই তিনিটাৰ যেটো এটা সম্পৰ্ক তাকে দাপোনৰ সূত্ৰ বুলি কোৱা হয় হেতু আছিল 1/f = 1/u + 1/v আহা এটো আমি প্ৰমাণ কৰো ধৰি লোৱা এটা অবতল দাপোন এই অবতল দাপোনটোৰ C ৰ পিছফালে এটা লক্ষ্যবস্তু AB ৰখা হৈছে এই AB ৰ প্ৰতিবিম্ব গঠন কৰিবলৈ হলে এৰ পৰা সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে এটা ৰশ্মি আমি টানি দিছো আৰু হেতু ফোকাসৰে পাৰ হৈ যাব নিয়ম অনুসৰি আৰু এটা এৰ পৰা পিত পেলাব পাৰো আৰু পিত পেলোৱাৰ লগে লগে হেতু এটা প্ৰতিফলনটো এনে ধৰণে হ'ব যে এইটো কোণ আৰু এইটো কোণ দুটা সমান হ'ব মানে I আৰু R সমান হ'ব এনেকুৱা অনুভৱ হ'ব যে পইণ্ট P টোত এই গোলাকাৰ দাপোনটো আসলতে সমতল দাপোন ইয়াতে এই 1/f = 1/u + 1/v প্ৰমাণ কৰিবলৈ হলে এই যেটো চিত্ৰ আমাৰ বনিছে এটোত আমি দুটা সদৃশ ত্ৰিভুজ উলিয়াব লাগিব হেতু আমাৰ উদ্দেশ্য থাকিলে তোমাৰ যদি স্কেলেৰে পেন্সিল দি যেতিয়া এই মানে ৰশ্মি চিত্ৰটো আঁকিব চেষ্টা কৰিছা সঠিক যদি হিসাব হয় তেতিয়া হলে এটো যেটো লক্ষ্যবস্তুৰ A মূৰডাল আৰু প্ৰতিবিম্বৰ যেটো অলপ ক্ষমা কৰিবা এটো B' নহয় এটো A' হ'ব এটো B' হ'ব এটো টাইপিংত মিস্টেক হৈছে সো A আৰু A' যেতিয়া তুমি সংযোগ কৰি দিবা তাত কিন্তু এই যেটো কেন্দ্ৰটো আছে বা ভাস কেন্দ্ৰটো আছে হেতু সুই যাব লাগিব তাৰ মানে এটো গম পাবা যে তোমাৰ অংকনটো সঠিক হৈছে এতিয়া ইয়াত আমাৰ দুজোৰ সদৃশ ত্ৰিভুজ বিচাৰিব লাগিব প্ৰথমটো ইয়াতে ABP আৰু A'B' P সদৃশ হয় তাৰমানে ABP কোনটো AB আৰু P আৰু A'B' P সদৃশ হয় কিয়নো ABP 90 ডিগ্ৰী আৰু A'B' P 90 ডিগ্ৰী আকৌ তাৰ লগতে এই I আৰু R এই দুটাও সমান যেহেতু দুজোৰ কোণ সমান হৈছে ABC আৰু ABP আৰু A'B' P দুটা সদৃশ তাৰ মানে হিহতৰ বাহুবিলাকৰ অনুপাত সমান হ'বগে তাৰ পৰা পাইছো এটো A'B' = B'P ক্লাস 10 ৰ যেটো গণিতত সদৃশ ত্ৰিভুজৰ হিসাববোৰ আছিল বা তাৰ নিয়মবোৰ আছিল তাতে এটো ব্যৱহাৰ কৰিছো এটা B'P কি হ'ব B'P মানে B' ৰ পৰা P লৈকে দূৰত্ব যেটো হৈছে প্ৰতিবিম্বৰ দূৰত্ব এটো V ৰে লিখিছিলো আৰু যেহেতু বাওফালে আছে P ৰ -v দিব লাগিব আৰু তাৰ পিছত BP আছে BP মানে হ'ল B ৰ পৰা P লৈকে দূৰত্ব আৰু এটো হ'ল লক্ষ্যবস্তু দূৰত্ব U ৰে চিহ্নিত কৰো -u কিয়নো বাওফালে আছে মাইনাস কাটা গল থাকি গল A'B' = V/u এটো এক নম্বৰ সমীকৰণ দি ৰাখি দিলো এতিয়া আমাৰ দ্বিতীয়টো সদৃশ ত্ৰিভুজ এজোৰ বিচাৰিব লাগিব ইয়াত দেখিবা ABC আৰু A'B' এই দুটাও কিন্তু সদৃশ কিয়নো ইয়াতে 90 ডিগ্ৰী আছে ইয়াতে 90 ডিগ্ৰী আছে ABC আৰু A'B' 90 ডিগ্ৰী আৰু এই দুটা কোণ সমান যাৰ বাবে আমি ক'ব পাৰিম A'B' = CB'/BC A'B' = CB'/BC বা CB CB' কি হয় ইয়াত স্পষ্টকৈ একো আমি ক'ব নোৱাৰো হেবুলি CB' কি হিচাপে লিখিম CP - B'P আৰু BC ক লিখিম BP - CP এতিয়া CP মানে কি C ৰ পৰা P লৈকে দূৰত্ব যেটো হ'ব ভাজ ব্যাসাৰ্ধ
সেইটো r দি লিখা যায় আৰু যেহেতু বাফালে আছে সেই বুলি মাইনাস r আৰু মাইনাস b ড্যাশ p ইয়াৰ আগতে আমি পাইছিলো b ড্যাশ p মানে v যেহেতু বাফালে আছে সেই কাৰণে মাইনাস v তলত আকৌ bp আকৌ আহিলে bp টো হ'ব vu মানে লক্ষ্যবস্তু দূৰত্ব সেইটো মাইনাস u লিখিছো আকৌ মাইনাস cp মানে ভাজ ব্যাসাৰ্ধ সেইটো মাইনাস r এটা প্লাস মাইনাসৰ অলপমান হিসাবটো কৰি আমি পাইছো v minus r by r minus u এটো 2 নম্বৰ সমীকৰণ এটা দেখিবা 1 নম্বৰ সমীকৰণৰ বাওফালে a dash b dash by ab আছে আৰু 2 নম্বৰ a dash b dash by ab আছে তাৰ মানে বাওফাল মানে লেফট হ্যান্ড সাইড বিলাক যদি ইকুৱেল হয় ৰাইট হ্যান্ড সাইড বিলাকো ইকুৱেল বুলি লিখিব পাৰিম ইয়াৰ পৰা হৈছে v by u equal to v minus r by r minus u এতিয়া আমি সমীকৰণটো অলপমান যদি অলপমান সৰল কৰিব বিচাৰো তেতিয়া আমি এইটো পাম কেনেকৈ কৰে মই দেখুৱাই দি আছো আমি both sides পূৰণ কৰিম v by u equals to v minus r by r minus u হলে v r minus u ৰে পূৰণ কৰিম বাওফালে আৰু এইফালে u v minus r ৰে পূৰণ কৰিম তেতিয়া পোৱা যাব v r minus uv equal to uv minus ur এটা বস্তু দেখিবা v r ইয়াতে ৰাখিলো আৰু ur টো সোফালৰ পৰা বাওফালে লৈ আহিছো আৰু ৰাইট হ্যান্ড সাইডত uv এটা আছে আৰু লেফটত যেটো মাইনাস uv এটো এফালে আহিলে প্লাস uv হৈ যাবগে তেতিয়া vr plus ur equal to কি হ'ব ইয়াতে এক মিনিট এটো হ'ব 2uv ইয়াতে এটা স্টেপ লওঁ vr by uvr plus ur by uvr is equals to 2uv by uvr এটো আমি গোটেই সমীকৰণটো uvr দি পূৰণ কৰি দিব পাৰো ইয়াত কোনো অসুবিধা নাই ইয়াতে vr কাটা গল থাকি গল 1 by u plus ইয়াতে r আৰু u কাটা গল থাকি গল 1 by v is equal to uv কাটা গল 2 by r থাকিলে এটো আগৰ ভিডিওটোত পাইছিলো r মানে 2f তেতিয়া হলে ইয়াতে 2 by 2f যদি লিখো 2 টো কাটা যাব থাকি যাব 1 by f তাৰ মানে 1 by v plus 1 by u হ'ব 1 by f এটোই হল দাপনৰ সূত্ৰৰ পূৰণফল